নমস্কাৰ, মই শ্ৰীযুতা অঞ্জনা সদবৈশ্যই বৰ্তমান সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোনা মহামাৰীক লৈ লিখা এটি গীত ঘৰতে ঢোল পেঁপা অবিহনে বিহু গীতৰ সুৰ দিবলৈ চেষ্টা কৰিছোঁ। এনে কিনো দিন আহিল সমনীয়া, এনে কিনো দিন আহিল কৰোনা নামেৰে মহামাৰীয়া হিয় ঘৰতে আবদ্ধ কৰি চীনত আৰম্ভ হোৱা মহামাৰী কৰোনাই বিশ্বত আতংক মাতিছে। লাখ লাখ মানুহক মৃত্যু ঘটাইছে, অৰ্থনীতি দুৰ্বল কৰিছে। চীনত আৰম্ভ হোৱা মহামাৰী কৰোনাই বিশ্বত আতংক মাতিছে। লাখ লাখ মানুহক মৃত্যু ঘটাইছে, অৰ্থনীতি দুৰ্বল কৰিছে।